নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো মই অন্য এটা ভিডিঅ'লৈ। আজি ভিডিঅ'টো অইন দিনাৰ ভিডিঅ'ৰ দৰে নহয়, আপোনালোকৰ পৰা অলপমান আশীৰ্বাদ বিচাৰি আজি ভিডিঅ'টো বনাবলৈ লৈছোঁ। যিহেতু মই ডেইলি ব্লগ দিবলৈ চেষ্টা কৰি আছোঁ, সেইটো কাৰণে মোৰ জীৱনত কি হৈ আছে কি নাই হোৱা আপোনালোকৰ লগত অলপ হ'লেও শ্বেয়াৰ কৰি আছোঁ। সেইটো কাৰণে ভাবিলোঁ আজিও ভিডিঅ'টো বনাওঁ, আপোনালোকৰ পৰা আশীৰ্বাদ পাম বুলি আশা কৰিলোঁ। মানুহৰ জীৱনত কেতিয়াও যাতে এনেকুৱা দুৰ্ঘটনা নাহে তাৰে মই প্ৰাৰ্থনা কৰিছোঁ। আজি মোৰ এটা দুৰ্ঘটনাৰ বিষয়ে ক'ব ওলাইছোঁ। মানে মোৰ দাদা এজনৰ দাদা অফিচ গৈছিলে, অফিচৰ পৰা ঘৰত আহি আছিলে। ঘৰত 10 মিনিটমানৰ আগত ঘৰত আহি থাকোঁতে 10 মিনিটমানৰ আগত বৌক ফোন কৰিলে যে মই বৰষুণ পৰাৰ কাৰণে যাব পৰা নাই, ইয়াতে ৰখি আছোঁ, 10 মিনিট পিছত মই ঘৰ পাই আছোঁ। তাৰপিছত অলপ 10 মিনিট পিছতে ফোন আহিলে যে আপোনাৰ হাজবেণ্ডৰ এটা দুৰ্ঘটনা হৈছে, আপুনি জল্দি আহক। তেনেকৈ কওঁতে বৌয়ে চবলৈকে কল কৰি জনালে। তাৰপিছত গোটেইখিনি মানুহ গৈ পোৱালৈ দুৰ্ঘটনা ঠাইত সেই মানুহটো নৰখালেই, লগতেই গ'ল। লগতে আমাৰ ঘৰৰ পৰা বেছি দূৰত হোৱা নাছিলে দুৰ্ঘটনাটো, ঘৰৰ মানুহ লগতে গ'ল। লগতে গৈ দুৰ্ঘটনা হোৱা ঠাইত মানুহজন নাপালেগৈ। পুলিচৰ গাড়ীয়ে 108 আহিলে দেৰি হ'ব বুলি পুলিচৰ গাড়ীয়ে লগে লগে লৈ গ'ল চিভিলত লৈ যোৱাৰ পিছতহে আমাৰ ঘৰৰ মানুহ পাইছেগৈ। যদি হেলমেট নাথাকিলে হয় তেনেহ'লে মাথাত কষ্ট পালে হয়। মানে দুৰ্ঘটনাটো হ'ল চেকিং চলি আছে, সেইটো কাৰণে চেকিঙত মানে ফ্ৰণ্টে এখন ট্ৰেভেলাৰ লগত দুৰ্ঘটনাটো হ'ল। অলপ দুৰ্ঘটনাটো ক্ৰিটিকেলেই আছিলে, ভগৱানৰ কৃপাত আজি দাদা বাচিছে, নহ'লেতো ভয় লগা কথাই আছিলে। আমাৰ মানুহখিনিও গোটেইখিনি যিহেতু পালেগৈ, আলোচনা কৰি পেলাই গুৱাহাটী লৈ গ'ল, গুৱাহাটী এম্বুলেঞ্চতে লৈ গ'ল, গুৱাহাটীৰ মেট্ৰ' হস্পিটেলত লৈ গ'ল। মেট্ৰ' হস্পিটেলত ইমাৰ্জেঞ্চিত সোমোৱাই দিলে ইমাৰ্জেঞ্চিত সোমোৱাই দিয়াৰ লগে লগে ডক্টৰে ক'লে যে এক্সিডেণ্টৰ কথা যিহেতু, সেইটো কাৰণে 24 ঘণ্টালৈকে অলপ ক্ৰিটিকেল কণ্ডিশ্যনত থাকে, সেইটো কাৰণে ICUত ভৰ্তি কৰাব লাগিব। ICUত অলপ 24 ঘণ্টা থৈ দিওঁ, তাৰপিছত কি হয় দেখা যাব। ৰিপৰ্ট টেষ্ট কৰি লওঁ, টেষ্টবোৰ কৰিলে, টেষ্টবোৰত ভালে আহিলে। টেষ্টৰ ৰিপৰ্টবোৰত MRI কৰিলে, CT স্কেন কৰিলে, এইবোৰত ভালে আহিলে আগদিনাখন। তাৰপিছত ICUতে ৰখালে গোটেই ৰাতিটো। বুকুত এটা ফুটা ওলাইছিলে, সেই ফুটাটো মানে ডাঙৰকৈ ফুটা এটা ওলাইছিলে। ভাগ্য ভাল যোনফালে হাৰ্টটো থাকে সেই হাৰ্টটো ফালে ওলোৱা নাছিলে। বুকুত ওলোৱা ফুটাটোত 20টা চিলনি পৰিছে। ICUৰ পৰা পিছদিনাখন উলিয়াই দিয়া কথা আছিলে। আৰু এটা টেষ্ট কৰিছিলে সেইদিনাখনে, কিডনী টেষ্টটোত অলপমান ব্লিডিং ওলাইছিলে। ব্লিডিংটো মানে পেচাবত গৈছিলে, ডক্টৰে ক'লে যে কিডনীত ব্লিডিং হৈছে, অলপ কিডনীত কষ্ট পাইছে, ব্লিডিং হৈছে, সেইটো কাৰণে যদি কিডনী ব্লিডিংটো নৰখে তেনেহ'লে অপাৰেশ্যন কৰিব লাগিব। সেইদিনাখন আমি যিহেতু গৈছিলোঁ, আমি অহাৰ পিছতে টেষ্টটো কৰিব নিলে। টেষ্টৰ ৰিপৰ্টত কিডনী ব্লিডিংটো ইমান ঠিক ৰিজাল্ট নাহিলে কিডনীৰ কাৰণে, সেইটো কাৰণে ICUত আকৌ ৰখা হ'ল। যদি ব্লিডিংটো ভাল নহয় তেনেহ'লে চাগে অপাৰেশ্যন কৰিব লাগিব। আজি ভিডিঅ'টো ইমানেই, মই দেখাব একো নোৱাৰিলোঁ, খালি আপোনালোকক কি হৈ আছে খালি ঘটনাটো ক'লোঁ। আপোনালোকৰ আশীৰ্বাদ পাম বুলি আশা কৰিলোঁ।